হাত করেছ ধরিত্রী ধরিত্রী আজি তোমাক কিয় ইমান বিভাগিতা দেখিছো কি কারণে তুমি আজি শ্রীহীনা ক্রান্তিহীনা উৎপীড়িতা আৰু জনপ্রিয়তা হৈ পৰিছা মই তোমাৰ সকলো কথাই বুজিছোঁ বান জৰাসন্ধ শিশুপাল দন্তবক্ৰ আদিৰ অসুৰবোৰে বলৰ দৰ্পত নিয়ন্ত্ৰণা লংঘন কৰিছে কংসৰ দৰে অসুৰবোৰে ঈশ্বৰৰ ঈশ্বৰত্ব লোপ কৰিব খুজিছে তুমি চিন্তা নকৰিবা সোনকালে ইয়াৰ এটা উপায় উদ্ভাৱন কৰিব লাগিব হে বিশ্বমানৱ বিশ্ব নিয়ন্তা নাৰায়ণ সৃষ্টিৰ নিৰ্মাণৰ হাৰ পালনৰ ক্ষমতা আপোনাৰ আদেশ পালে ৰচিছিল সৃষ্টি মনোমোহা অনুপম প্ৰাকৃতিক সমাৱেশ কৰিছিল তাত কিন্তু আজি সেই দানৱ আৰু মানৱৰ হাতত সেই সৃষ্টি উৎপীড়িতা জৰ্জৰিতা আৰু অতিকে দুৰ্বলা হৈ পৰিছে অত্যন্ত পাপৰ বোজা সহিব নোৱাৰি সৌন্দৰ্যমতী প্ৰতিভা মুখী শ্ৰীহীনা কান্তিহীনা আৰু অতিকে দুৰ্বলা হৈ পৰিছে হে বিশ্বপালক নকৰে যদিহে ইয়াৰ এটা উপায় তেন্তে সৃষ্টি ধ্বংস হ'ব মদমুক্ত দানৱসকলৰ যি অত্যাচাৰ উৎপীড়ন অত্যন্ত পাপৰ চলিব লৈছে সকলো পৃথিৱীত যেনে আৰু অধৰ্মৰ তাণ্ডৱ আছে তেতিয়াই মোৰে নতুন অৱতাৰ আৱশ্যক হৈ পৰে যোৱা এই ঘোষণা অতি সোনকালে পঞ্চমৰা আলোচনা অর্জন পীড়ায় অধর্ম অনেক নতুন প্রয়োজন আমার সকলের কর্তব্য মই কৃষ্ণকে বহুদিনের বিবাহ জন্ম অনন্ত বলরামের দৈবকী তত্ত্বের স্থিতি
কৰ্ম স্থাপন আৰু নিজে যোগমায়াৰূপে যশোদাৰ গৰ্ভ জন্ম অপূৰ্ব দ্বাৰা নলয় বিভক্ত পলায়ন প্ৰিয় আচাৰী আচাৰী হত্যা কৰিবলৈ নিৰ্দয় তুমি হাতৰ পৰা এৰা আকাশত আবিৰ্ভাৱ মোৰ অৱতাৰ সংকেত অদৃশ্য দেৱতাৰ দেৱাই গৌপাৰী ভূমিতে জন্ম মোৰে দিনা ৰহময় কৰি মই অতি সোনকালে অৱদান কৰোঁ ঘৰলৈ সাৰ হৈছে মোৰ কৰ্মকাণ্ডৰ লগতে আছে দেৱতাৰ দেৱতাই গৌপাৰ ভূমিৰ জন্মৰ ব্যৱস্থা আজি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিবৰ বাবে তোমাৰ আপুনি বিশ্ব যুগে যুগে অসংখ্য অৱতাৰ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে এইবাৰ যে এই সূৰ্য অধিকাৰৰ আজি মই এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যি পৰিস্থিতিৰ আলোচনা কৰা আজি তিলকৰ অপৰাধ নাৰায়ণৰ নাৰায়ণ নাৰায়ণ তুমিতো জানা যে পৃথিৱীৰ দৈত্য দানৱকাৰী অতি অশান্ত অৱস্থাত সৃষ্টি হৈছে ইহঁতক সন্ধান কৰি ঘৰলৈ ভাল বিচনাৰ বাবে মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে আপুনি বিশ্বাস যুগে যুগে অসংখ্য অৱতাৰ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে এইবাৰ যে দক্ষিণাগত অৱস্থা হ'ল ইহঁতে আচৰিত শুনা এই অৱতাৰ তোমাক সকলোৱে মোৰ কৰ্মসাধন লগৰীয়া হ'ব দেৱতাৰ দেৱৰাৰীসকলক গকুলা গৌপাৰী ভূমিতে জন্ম ব্যৱস্থা কৰিছে তুমি কিন্তু জন্ম ল'ব নালাগে নাৰায়ণ তুমি সেই ৰঘুৰ দানৱ নানান মিঠা অথচ কথাই মোৰ বিৰোধী কৰি যাতে মই সিহঁতক সহায় কৰিব সুযোগ পাওঁ তাতোতকৈ তোমাৰ মহান কৰ্তব্য
মোৰ এই লীলাসমূহৰ আধ্যাত্মিক ভাৱনাৰ উৎপাদন অন্ত আৰু ভগৱত ভক্তি লক্ষ্যস্থান এই নামত সন্দেহ যে ভৱিষ্যত নৰ সমাজে যাব মোক ভক্তি কৰি ভগৱন্ত কৰিব পাৰে। মই মোৰ অনন্ত মহিমা আৰু অসীম শক্তি প্ৰকাশ কৰি গোবৰ্ধন বস্ত্ৰ হৰণ মই সেইবিলাকৰ পৰা মোৰ ঐশ্বৰিক প্ৰধান কাৰণ যে জগতত পূজা কৰা দিৱসে কামত আৰু এই ৰামনাৰ ঋতুসকলৰ পৰম্পৰা অন্তৰ্নিহিত হৈ আছে। সেই ৰাম যেতিয়া ফেষ্টিভেলটো পালন কৰি পিতাক নৱগ্ৰহ কৰিছিল তেতিয়া পিতাৰ মূৰ্তি ভক্তি ঋতুসকলৰ তেজ অপ্ৰেম কামনা এই কৃষ্ণ সেই ঋতুসকলে আৰু মই তেওঁলোকৰ আগত কামবলগীয়া তেওঁলোকৰ মনোবাঞ্ছা পূৰণ পৃথিৱীৰ প্ৰয়োজন আপোনাৰ অশেষ কৃপাত আপোনাৰ নিৰামিষটো এইধৰণে দেখি কেতিয়াবা মহান পৰমী জগন্নাথৰ মৎস্যৰূপ চতুৰ্থী যায় কেতিয়াবা কোনো লোক পৃথিৱীখনত আকৌ কেতিয়াবা মহাবৰাণ ৰূপত জনজাতি আখ্যা আকৌ দেখিছোঁ ৰক্তবান্নস্তি দেহীমূলতে ভিক্ষা বুলি বামনৰ আকৌ দেখিছোঁ মহা